हेलो दोस्तों वेलकम टू माय यूट्यूब चैनल और आज 15 আগষ্ট হয় যেহেতু তো ভাৰত স্বাধীনতা দিৱস হয় তো আমি ভাবিলো গোটেইকেইটা মিলি এটা খানা খাব যাওঁ আৰু আমি এনেকুৱা প্লেছত আহিলো ইমান ধুনীয়া প্লেছ হয় মানে আপোনাক কি কম আপোনালোকে নিজে চাওক চালে গম পাব ইমান ধুনীয়া প্লেছ হয় চাওক একদম পাহাৰৰ মাজেদি একদম নদী আপোনাৰ মানে বৈ গৈছে আৰু লগত আপোনাৰ ইমানেই মানুহ হৈছে মানে ভাবা নাছিলো কেতিয়া ইমান মানুহ হ'ব বুলি তো আমি হঠাৎ আহি গলো আৰু মানুহ দেখি আচৰিত হৈ গ'ল চাওক ইমানেই মানুহ আৰু এয়া চাওক পাহাৰ গছ গছনিৰে ভৰা একদম দিনী প্ৰাকৃতিক সৌন্দৰ্যতা পোৱা গৈছে আৰু এয়া চাওকচোন কিমান মানুহ আৰু সঁচাকৈ আপোনাৰ আজি বহুত ভাল লাগিলে মানুহ ইমান যিহেতু আৰু আমি লৈ আহিছিলোঁ চিকেন আৰু এইপিনে চিকেন বনোৱা চলি আছে আৰু এয়া এইপিনে আপোনাৰ তিয়ঁহ আৰু বিলাহীয়ে চালাড বনোৱা হ'ব আৰু এইপিনে আপোনাৰ পিঁয়াজ একদম ধুনীয়াকৈ পিক্স কৰি কাটা চলি আছে তো আজি আমাৰ একদম খানাটো বহুত মানে হেভি কৰি হ'ব যিহেতু আৰু এয়া আমাৰ গোটেইগাল লগৰ একেলগে আমি গোটেইখিনি আহিছোঁ আৰু ইহঁতে ধুনীয়াকৈ একদম মানে কি ক'ম আৰু কোম্পানী দি আছে আৰু ইহঁতে কাম কৰিছে কোম্পানী দি আছে আৰু প্ৰায় কাটি মেলি হৈ গৈছে আৰু সিহঁতে আপোনাৰ বনোৱা দায়িত্বটো সিহঁতক দি দিছোঁ আৰু সিহঁতে ধুনীয়াকৈ বনাব যিহেতু তো আমি ভাবিলোঁ ইমান মানুহে গা ধুই আছে নদীত তো আমিও গা ধুব যাম বুলি ভাবিলোঁ কিন্তু ভাবি থকাই হৈছে বহুত টাইম ভাবিলোঁ যাম কিন্তু ফাইনেলি ভাবিলোঁ যে নাই সঁচাকৈ যামেই আৰু তো আমি আহি গ'লোঁ গা ধুবৰ কাৰণে আৰু এয়া আমাৰ ডাৰ্লিং হয় এখেত বহুত ফোনৰ লগৰ ৰাজীৱ শইকীয়া চাও মোক আৰু এয়া মই ধুনীয়া গা চা ধুলোঁ আৰু যোনটো মজা পালোঁ সেইটো মজা মানে মই তোমাক প্ৰকাশ কৰিব নোৱাৰোঁ আৰু গা চা ধুই আহি ফাইনেলি আমি অকণমান খাবলৈ বহি গ'লোঁ বহি যোৱাৰ পিছতে কিন্তু খানাটো আপোনাক দেখাব নোৱাৰিলোঁ কাৰণ অকণমান দেৰি হৈ গ'ল যিহেতু তো বহুতে খাই দিছে যোনে মানে ক'ৰবাত গা ধুব গৈছে গা ধুই হেৰি কৰি এক্সট্ৰা কৰিছে বহি খাইছে আৰু খাই পেলাই মই আপোনাক ভিডিঅ'টো অকণমান দেখাই দিছোঁ নকৰি তথাপি 2-3জনে খাই আছিলোঁ আৰু খাই হৈ যোৱাৰ লগে লগে আমি আপোনাৰ একদম ধুনীয়াকৈ আহি গ'লোঁ বাচন বৰ্তনকৈ ধুবৰ কাৰণে আৰু এই বাচন বৰ্তন ধুনীয়াকৈ ধুই কৰি আহি ৰাস্তা আমাৰ গাড়ীখন ৰখাই অকণমান ইয়াতে আমি ফূৰ্তি কৰিলোঁ এতিয়া চাওক একদম স্পেচিয়েল গান চলি আছে মজা ডান্স চান্স কৰি আমি আহি গ'লোঁ এখন ধাবাত ভোক লাগিছে কিবা এটা খাম বুলি কাৰণ দুপৰীয়া ভাতটো খাইছিলোঁ সন্ধিয়া হৈ গ'ল আহোঁতে খাবলৈ আহিলোঁ হয় একোৱেই নাপালোঁ এনেই অহা হ'ল চ' আজিকালি আমাৰ ভিডিঅ'টো ইমান যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এটা কৰি লওক ছাবস্ক্ৰাইব কৰিবলৈ